হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিন্দাছ বনেৰে দাস। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এনেকুৱাকৈ আহিছোঁ মানে আজি হৈছে কি আপোনালোকলৈ জানে হোলী হয়, ৰঙৰ মেলা, ৰঙৰ খেলা। তো আজি মই বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ। পৰীক্ষাৰ কাৰণে বনোৱা নাছিলোঁ বহুত দিন ভিডিঅ'। তো আজি ৰঙেৰে পূৰা ভিডিঅ' আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ, আপোনালোকৰ মাজলৈ ভিডিঅ' দিম বুলি ভাবিছোঁ। তো আজি মই ভাবিছোঁ মন্দিৰলৈ যাওঁ, গতিকে আপোনালোককো দেখুৱাওঁ কেনেকুৱাকৈ কি কৰোঁ। হোলীৰ বতৰ, সকলোৱে ৰং ধেমালি কৰোঁ, সকলোৰে জীৱনলৈ ফাকুৱাৰে আপোনালোকৰ জীৱনলৈ আনক ৰং। তো বলক এতিয়া আমি যাওঁ, মানে ঠগি দিবলৈ যাওঁ আৰু। তো এতিয়া আমি গৈ আছোঁ, দাদা বৌ মা আমি সকলোৱে ঠগি লৈছোঁ আৰু আগত সিহঁতে লৈছে আৰু মই ভিডিঅ' বনাই গৈ আছোঁ পূৰা। এতিয়া মন্দিৰত গৈ আপোনালোকক দেখুৱাম মন্দিৰৰ ভাগৰ কেনেকুৱা দৃশ্য। বহুত আচলতে পুৰণি মন্দিৰ, আমাৰ ঐতিহাসিক মন্দিৰ, যিটো মন্দিৰ গৈ আছোঁ গণেশ মন্দিৰ হয়, বহুত পুৰণা মন্দিৰ। আৰু এতিয়া গৈ আপোনালোকক মন্দিৰৰ বৈশিষ্ট্য সকলো মই যিমানখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিম, মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম। সৌতে মন্দিৰটো আপোনালোকে দেখিবলৈ পাইছে, খুব সেউজীয়া আমাৰ গাঁওখন পূৰা সেউজীয়া, এইটো পাহাৰ হয়। আৰু এতিয়া গৈ আছোঁ লাহে লাহে। তো বলক আমিও সেইখিনি গৈ পোৱালৈকে এয়া চাই থাকক। এয়া আহি পালোঁ মন্দিৰ, আৰু এতিয়া মন্দিৰ ভাগৰৰ ভিতৰলৈ যাম, সকলো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তো বলক আজি আপোনালোকক দেখুৱাম, অলপ দেখুৱাবলৈ চেষ্টা কৰিম। তো গৈ আছোঁ এতিয়া, চেষ্টাহে কৰিম দেই, মই ইমান নাজানো, বহুত মানুহ আছে ভিতৰত। বাবা যিটো গণেশ বাবা ওলাইছে, তো আপোনালোকক দেখুৱাম, চাৰিওফালে ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক এতিয়া গৈ আছোঁ। সেয়া হাই, কি খবৰ? এয়া মন্দিৰৰ ভিতৰ ভাগ, সকলোৱে ঠগি আনিছে লাৰু মেইন ইয়াৰে, যিহেতু গণেশ বাবা হয়, গণেশ বাবাই লাৰু খাই ভাল পায়। চ' সকলোৱে লাৰু বনাই ইয়াতে তো লৈ আহে শৰাই কৰি। চ' এয়া সকলোৱে দি আছে ইয়াতে। মই ভিতৰ ভাগ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাই লওঁ যে ইয়াতে চাওক, ইয়াত দৌৰ আছে 1 2 3 4 5 6 7। এই দৌৰকেইটা ল'ব আচলতে, দুটা মেইন গোহাঁই হ'ব আৰু বাকীকেইটা মানে এনেই আৰু সাধাৰণভাৱে থাকিব। তো আপোনালোকক এতিয়া গণেশ বাবাৰ মূৰ্তি মানে ভিতৰৰ ভাগখিনি মই দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ। কেনেকুৱাকৈ কি হৈছে, বহুত আচলতে ঐতিহাসিক মন্দিৰ হয়, মই ইমানকৈ নাজানো। এয়া দেখি যাবলৈ পাইছে, আগতে আচলতে বহুত সৰু আছিলে বুলি কৈছে মাহঁতে, বহুত সৰু আছিলে এই শিলটো, কিন্তু ক্ৰমান্বয়ে এতিয়া বহুত ডাঙৰ হৈ গ'ল। এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে গণেশৰ যিটো মূৰ্তি, মানে যিটো প্ৰতিমা, আৰু মানে গণেশৰ যিটো এতিয়া চিনি পায়, মানে চাওক সুৰটো খুব ধুনীয়াকৈ চিনি পায়, পেটটো ধুনীয়াকৈ ওলাই আহিছে, পূৰা গণেশ যেন লাগিছে আৰু এতিয়া আগত। আৰু এতিয়া এনেকৈ ইয়াতে বামুণৰ মন্ত্ৰ মন্তনাৰে হোম যজ্ঞ হৈ আছে, পূজা অৰ্চনা হৈ আছে। আৰু এতিয়া মন্দিৰত থাকা কাৰণে এতিয়া বোলে চাহ খাই যাব লাগে কমিটিৰ তৰফৰ পৰা। ইয়াতে এতিয়া আহি পালোঁ। এতিয়া মন্দিৰৰ পৰা আহি আৰু যাম মন্দিৰত। তেতিয়া আৰু কি হ'ব জানেনে, মন্দিৰৰ চাৰিওফালে মানে দেউধা উঠিব, কি উঠিব। চ' আপোনালোকক সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো এতিয়া মই আহিলোঁ, ড্ৰেছ পাতি এতিয়া সলাওঁ আৰু যাম, আৰু আবেলি যাম। এতিয়া ঠগি হ'ব। কি ৰং আনছা? হালধীয়া ৰং, পুৰা হালধীয়া আজি ন, হালধীয়া ৰং না। দোকান খালি হালধীয়া পাই নেকি আজি হালধীয়া উপলব্ধ হয় নেকি? হে ভাবা মজা, খালি হালধীয়া আৰু এই ৰং দে বোলে, দে দি ৰং দি হৈছে মজা। সকলোৱে মোক ৰং দিছে, কিন্তু মই কাকো দিয়া নাই। এইবাৰ মই ৰং দিম, মই সকলোকে ৰং দিম। নতুন কইনা মানে আমাৰ গাঁৱৰ ছোৱালী, নতুন কইনা এইবাৰ এইটো দিম ৰং। কৃষ্ণ বেয়া চেয়া নাপাবি মানে। আৰু দিব লগা আছে মানুহ, আৰু দিব লগা আছে এইবিলাক বাইবিলাক আছে, সকলোকে দি দিম। এইজনীকো দি দিওঁ, গলতো দিব লাগে, এই আৰু আহি আছে ৰং দিব লগা মানুহ, আহি আছে এইবিলাক কোনে দিব মই দিম। এই মানে চলি লৈ আছো, দি আছো ৰং। উপায়তো নাই না গাইছ, দিবতো লাগবই। মোকো দিব মজা। তামাম লাগছে, মোৰ হালধীয়া মিলি গৈছে এতিয়াহে। আৰু কাটি এইজনীয়ে মানে ৰঙা হৈ আছে, পলাশী ৰঙা থাকে, মই দিলোঁ অকণমান হালধীয়া। কেনাই
আৰু এইটো হৈছে আমাৰ দেউলৰ চিন্তি আমাৰ গণেশ বাবাৰ যি মানে গোহাঁই উঠা বুলি কয় যিটো আমাৰ দেউধা বুলি কয় দেউধা উঠিছে এখেতে আমাৰ গাঁৱৰে লগ হয় তেখেতে দেউধা উঠিছে আৰু এনেকুৱাকৈ মন্দিৰটোৰ চাৰিওকাষে 7টা পাক ঘূৰে আৰু ইয়াতে দেখিবলৈ পাইছে আপোনালোকে বহুতখিনি মানুহে ইয়াতে এনেকৈ চাবলৈ আহিছে বা আমাৰ ইয়াতে ভক্তগণ আহিছে আৰু এনেকুৱাকৈ গোহাঁই বা দেউধা এইখিনি সময়ত 7 পাক ঘূৰি পেলাই আজি আৰু ইয়াতে মন্দিৰত থৈ দি কালি যিহেতু এইবাৰ বুঢ়া দেউল হয় বুঢ়া দেউলৰ কাৰণে অহাকালি আকৌ সুঁৱৰীত যাব সুঁৱৰীত আছে আমাৰ ইয়াতে বগাপানী নামৰ ঠাই এডোখৰত আমবাৰীত চ' তাতে যাব ইয়াতে লৈ চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি যোৱা হয় মোৰ কালি আৰু আজি আপোনালোকক এইখিনিয়ে দেখাবলৈ চেষ্টা কৰিম আৰু আছে ৰ'ব শেষৰখিনি খুব এটা ইণ্টাৰেষ্টিং হয় বহুত এটা ভয় লগা হয় আচলতে ইয়াতে বহুত দুসাধক ভুল যদি হয় আৰু মানে হিন্দু ধৰ্মৰ মতে এয়া আচলতে এটা বহুত ডাঙৰ এটা পূজা হয় তো আপোনালোকক শেষৰখিনিও দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাকক हिल में फोटो उठने जा रहा है हमने एक क्या होता है अच्छे जिनिस होता है जैसे ये है हिल यहाँ का ऊपर हम लोग फोटो उठेंगे वीडियो भी बना रहा हूँ ये देख लो ये देखो कितना बड़ा बड़ा हिल है ये बड़ा बड़ा ये गुहा है यहाँ अंधार ऐसे लुकाई থাকিলেও কোনেও দেখা নাপাব বহুত ভাল লাগিব আমাৰ এইবিলাক ঠাইবিলাকে এনেকুৱা মানে ইমান ধুনীয়া ধুনীয়া শিল দেখিছে ইয়াতে এনেকৈ ধুনীয়াকৈ লুকাই থাকিব পাৰোঁ বহুত শিল আছে এইটো মন্দিৰটো ইয়াৰ পৰা চাওঁ গোটেই মন্দিৰটো এইফালে মই যে এনেকুৱাকৈ ভিডিঅ' বনাই আছোঁ আমাৰ মা মানে এনেকুৱা জ্বলি আছে ন বেয়া গালি দি আছে মোক কি যে মানে এনেকুৱা কাম কৰি আছ তই কি ভিডিঅ' বনাইছ তামাম গালি খাই আছোঁ ঘৰত যাই আছে মান নাখালি হ'ল আৰু দেখাইছোঁ আপোনালোকক আমাৰ গাঁৱত ইমানেই ধুনীয়া ধুনীয়া কিছুমান নাজাৰা আছে নহয় ইমান ধুনীয়া ধুনীয়া মানে ঠাই কি ক'ম আৰু এইবিলাক চাওক কি ধুনীয়া ধুনীয়া শিল এইবিলাক এইফালে চাওক আৰু ইয়াতে বহি কি আৰাম লাগে এইটো এটা অমৰা গাছ হয় এইটো এটা অমৰা গাছ আৰু এইফালে চাওক এইখন পাহাৰ হয় বহুত ডাঙৰ পাহাৰ এখন ইয়াতে এইবিলাক বহুত ধুনীয়া ধুনীয়া ঠাই আৰু মানে এইবিলাক পিকনিক খোৱা ঠাই আৰু মানে আমাৰ এইবিলাক ঠাইবিলাক আৰু বহুত ধুনীয়া ধুনীয়া ঠাই ইয়াতে বহিছোঁ অলপ জিৰাই লৈছোঁ আৰু নামটো হৈ গ'ল এতিয়া ঘৰত যাম আৰু এতিয়া আমি সকলোৱে এইহঁত কিছুমানে আহিছে ফটো উঠিব বোলে ঠাই দিছে তো এয়া আৰু হোলীৰ ভিডিঅ' আপোনালোকৰ মাজলৈ দিলোঁ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ যদি ভিডিঅ'বিলাক চাই ভাল লাগে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব বিন্দাছ বনিতা দাস জয়া অসম তো অকণমান ফটো উঠি লওঁ ইনষ্টাগ্ৰামত দিব লাগিব নে কি কয় থপৰাটো এনেও এয়া আৰু অলপ উল্টি বাকৰি জিৰে হাতে মানে ভিডিঅ'বিলাক বনাইছোঁ এডিটো কৰিব লাগিব আজিয়ে দিব লাগিব চ' এইকেইজনী বান্দৰী মানে এইজনী কণমণি বান্দৰী এইজনী লুনা বান্দৰী আৰু সেইজনী আই লাভ ইউ জানমণি কেঁচা লাগা हमारा मजाक मेरा नाम तो जानता है बंदिता अपडेटेड पुरानी नाम पूरे बड़े